হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালেই। মই গৈ আছোঁ ৰাতিপুৱাই গোলাঘাট নুমলীগড়। এই ভিডিঅ'টো হৈছে 15 ছেপ্টেম্বৰ, মানে কালিৰ এডিআৰই এক্সাম দিবৰ কাৰণে মই গৈ আছোঁ। মোৰ চেণ্টাৰ পৰিছিলে নুমলীগড় হাই স্কুলত। যিহেতুকে মই ঘৰৰ পৰা ৰাতিপুৱাই গৈছোঁ, 6:30 বজাতে মই ঘৰৰ পৰা ওলালোঁ পৰীক্ষা দিবলৈ বুলি। কাৰণ ৰাস্তাটো চিনি নাপাওঁ, স্কুলখন মানে চিনি নাপাওঁ, মেপত চাইছোঁ যদিও হ'লেও কাৰোবাকতো সুধিয়ে যাব লাগিব, সেইকাৰণে ঘৰৰ পৰা সোনকালেই ওলালোঁ। আপোনালোকৰ বাৰু কোনোবাই এক্সাম দিছিলে নেকি? যদি দিছিলে কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। মোৰ বাৰু বৰ এটা ভাল নহ'লেই, কাৰণ এক্সামৰ কাৰণে ভালকৈ প্ৰস্তুতি নকৰিলোৱে। স্কুলখন অৱশেষত পালোহি, সেই সময়ত ভিডিঅ' কৰা নহ'লে। এয়া হৈছে গাৰ্জেনসকলে অপেক্ষা কৰি ৰৈ থকা সময়কণহে আমাৰ কাৰণে। সকলোৱে কেনেকৈ ৰৈ আছে দেখিছেনে? কেতিয়াকৈ ওলাব মানে মাত্ৰ এই ৰাস্তাটোলৈ চায়ে ৰৈ আছে। পৰীক্ষা 1:30 বজাতে শেষ হ'ল, আমাক ওলাবলৈ দিয়াই নাছিলে। প্ৰায় 2:20 কি 2:30মান বজাতহে ওলাবলৈ দিছে। এনেকৈ তেওঁলোক ৰাস্তাটোলৈ চাই ৰৈ আছে, কেতিয়াকৈ ওলাব হয়নে? আমাক ওলাবলৈ দিয়াই নাছিলে। অৱশেষত ওলাবলৈ এজনকৈ দিলে। তেতিয়ালৈকে আমাৰ 13 আৰু 14 নম্বৰ ৰুমৰ ছোৱালীখিনিক ওলাবলৈ দিয়াই নাছিলে। মানে এটা ৰুম তেনেকৈ ওলাবলৈ দিছিলে। আৰু জমনি কথাটো কি জানেনে? কালি তাত মানে অকল ছোৱালীয়ে পৰিছে, ছোৱালী আৰু বোৱাৰী। নিজৰ নামৰে বহুত ছোৱালী কালি লগ পালোঁ। মোৰ নামটো তিলোত্তমা নামৰ ছোৱালী কিমান লগ পাইছোঁ নাজানো, ক'ৰ আহিছে নাজানো, মাত্ৰ তিলোত্তমা টিনা, মানে নিজৰ টিনা বুলি পাইছোঁ। নিজৰ নামৰ ছোৱালী বহুত লগ পাইছোঁ, মাত্ৰ চেহেৰাটোৱে নিমিলে আৰু উপাধিটো নিমিলে। দেখিছেনে? এনেকৈয়ে মানে পৰীক্ষা দি ওলাই আহিলে। গাৰ্জেনসকল অপেক্ষা কৰি ৰৈ আছে এটা আশাৰে, বা কেনেকুৱা হ'ল পৰীক্ষা সেই আশাৰে চাগে ৰৈ থাকে গাৰ্জেনসকলে। দেখিলে বেয়াই লাগে নহয়নে বাৰু? গৰমত কেনেকৈ তেওঁলোক ৰৈ আছে। আৰু আমি বাৰু ফল দিব নোৱাৰোঁ, ভাল কৰিব নোৱাৰোঁ এক্সাম, তেতিয়া বহুত বেয়া লাগে। আমি নাজানো যে গাৰ্জেনসকল কেনেকৈ ৰৈ থাকে। আজি মই গম পাইছোঁ যে ভিডিঅ'টো চাই, মই কৰা নাছিলোঁ ভিডিঅ'টো, মানুহজনে কৰিছিলে। ভিডিঅ'টো চাই গম পালোঁ যে তেওঁলোক কিমান কষ্ট কৰি বাহিৰত ৰৈ থাকে ৰ'দে বতাহে, দেখিছেনে? আৰু আমি চাকৰি এটা নাপাওঁ, ভাল ফল তেওঁলোকক দেখুৱাব নোৱাৰোঁ, বহুত দুখ লাগে নহয়নে?
ওলাবলৈ সুবিধাকণ পালোগৈ আৰু এই আমি তিনিজনী একেলগে আহি আছোঁ দেখিছেনে মোৰ লেফ্ট চাইডে থকা তাইৰ মোৰ নামৰ সৈতে একেই হয় তিলোত্তমা বৰা উপাধিলৈকে একে সকলো পৰীক্ষাৰ্থী গৈ প্ৰায় শেষে হ'লগৈ আমিও যাবলৈ ওলালোঁ ঘৰলৈ আৰু এওঁ ওলাই ক'লে যে এতিয়া বোলে আমি বাবা থান মন্দিৰত সোমাই যাম আহোঁতে মন্দিৰভাগ দেখি আহিছোঁ আগতে মন্দিৰভাগলৈ অহাও নাই এয়া হৈছে মন্দিৰভাগৰ সন্মুখৰ গেটখন আপোনালোক কেতিয়াবা আহিছেনে বাবা থান মন্দিৰলৈ যদি নাই অহা কমেণ্ট এটা কৰিব আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে মোৰ চেনেলটো কিয় ছাবস্ক্ৰাইব নকৰে বাৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আকৌ আৰু কমেণ্ট কৰিব কমেণ্ট কৰিলেহে মই ভিডিঅ' বনাবলৈ সাহস পাওঁ আৰু এই ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰিব মন্দিৰৰ পৰা আহিলোঁ প্ৰায় 2 কিলোমিটাৰমান আহিয়ে এই জেগাডোখৰ ৰ'লোঁ ইয়াত ভাবিছোঁ কিনো মানে এই জেগাডোখৰ সকলো আহিছে ইয়াত সোমাইছেহি পাছত গম পালোঁ যে এই জেগাডোখৰ নাম বোলে দেও পৰ্বত সঁচাকৈয়ে পৰ্বতখনৰ নিচিনা বহুত ওখ ষ্টেবিলাক চাওকচোন সকলো মানুহ এনেকৈ ওপৰলৈ উঠিছে কিছুমান নামি আহিছে সকলো পৰীক্ষা দি আহি মানে ইয়াতেই সোমাইছেহি সেইকাৰণে ভাবিলোঁ আমিও সোমাই যাওঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ চাই থাকক শেষলৈকে বাবা থানৰ পৰা আহি ইয়াত দেও পৰ্বতত ৰ'লোহি ইয়াত ওপৰলৈ উঠি আহিলোঁ ইমান ওখ দেখিছেনে বহুত ষ্টেপ বগাবলগীয়া হৈছে ওপৰলৈ সেইফালে গাড়ী গৈ আছে দেখিছে ৰাস্তাটো কিমান তলত আছে বহুত কেইটা ষ্টেপ আছে উঠি আহিবলগীয়া হৈছে বহুত ওখ হয় ৰাতিপুৱাটো একো খাই যোৱা নাছিলোঁৱে আৰু এতিয়াও একো খোৱাই নাই এক্সামৰ পৰা ওলাই ভোক লাগি গৈছেগৈ মানে এয়া চাই দিয়ক অলপ দেখাই দিছোঁ অলপ দেখুৱাই দিলোঁ আপোনালোকক এইফালে চাওক ভিউটো পাহাৰখন মানে ওলাই আছে ধুনীয়াকৈ ইয়াৰ পৰা গোটেই পাহাৰখন দেখা হৈছে দেখিছেনে ইফালে আজি ফাৰ্ষ্ট টাইম আহিছোঁ দেই ইয়ালৈ এনেইতো ফুৰিবলৈ অহা নহয় পৰীক্ষা এতিয়া চলেৰে আহিছোঁ আৰু ইয়ালৈ বহুত ভাগৰ লাগে আৰু ওপৰলৈ গৈ আছোঁ এইফালে চাওক এইটো ৰাস্তা আপোনালোক কেতিয়াবা আহিছেনে ইয়ালৈ বাবা থানৰ ওচৰতে আছে বাবা থানৰ পৰা অলপ আহিয়ে পোৱা হয় এই পৰ্বতখন কি সময়ো বহুত হৈ গ'ল কিবা এটা খাবগৈ লাগিব মোৰ বহুত ভাগৰ লাগি গ'ল মানে ফেবনি আহি গৈছে দুৰ্বল মানুহ কিন্তু ইয়ালৈ নাহিব দেই
এইফালে চাওক এইবিলাক পাথৰবিলাক কেলে ৰাখিছে কিবা সিংহ এটা আছিলে দেখিছেনে এইবিলাক চাওকচোন কিবা আছিলে কিজানি এইবোৰ এইবিলাক ৰজা দিনৰ শিলালিপি বুলি কয় কিজানি কিমান ধুনীয়াকৈ এইবিলাক মূৰ্তিবিলাক দেখিছেনে ইয়াত অংকন কৰা হৈ আছে শিলতে ৰজা দিনৰ হয় বুলি কৈছে ইয়াৰ দাদা এজনে পৰিৱেশটো বহুত ঠাণ্ডা অকল চৰাই চিৰিকটি মাতৰ বাহিৰে বেলেগটো ইয়াত শুনাই নাপায় দেখিছেনে এইবিলাক শিলালিপিবিলাক আৰু এইফালে দেখুৱাইছোঁ আপোনালোকক এইবিলাক চাওকচোন এইবিলাকো শিলালিপিয়ে হয় চবফালে ডাঙৰ ডাঙৰ পাথৰ এইখন গোটেইখন পৰ্বত হয় পৰ্বতত এই পৰ্বতটো আছে দেও পৰ্বত নামটো কিবা পাহৰিয়ে যাওঁ দেও পৰ্বত বুলি ময়ো অলপ চালোঁ দেখি আপোনালোকক অলপ দেখুৱাই দিলোঁ আৰু এনেকৈ তেতিয়াহ'লে দেও পৰ্বতৰ পৰা আমি যাওঁগৈ এতিয়া গোলাঘাট টাউনত সোমাম অলপ বজাৰ আছে বিশ্বকৰ্মাও পাইছেহি দোকানৰ কাৰণে অলপ মালা লৈ যাম বুলি ভাবিছোঁ এইবাৰ বজাৰ কৰিমগৈ মই এক্সামো দিলোঁ আজি মানে নপঢ়াকৈ এক্সাম দিছোঁ কি হৈছে নাজানো আৰু নিগেটিভ মাৰ্কিঙো আহিছে শুদ্ধৰটো কাট খাব কিজানি ৰং আনচাৰৰ লগতে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰিব আমি আহোঁতে দেখিছেনে গাইজ কিমান তললৈ নামি যাব লাগিব ওপৰলৈ যাওঁতে মানে ভৰি বিষ হৈ গ'ল এতিয়া ঠেলি আনিছে পাছফালৰ পৰা ঠেলঙা নিচিনা লাগিছে তেলত সোমালৈকে কিবা এটা খাই লওঁ এই দৃশ্যটো দেখাবৰ কাৰণে বাইকৰ পৰা নামি দিলোঁ ধনশিৰি নদী দেখিছেনে এয়া মাছ ধৰিছে জাল বাইছে আৰু বৰশীটো পাই আছে মানে মাছ ধৰি আছে পানী কমি আছে বহুত কমি আছে পানী হ'লে কিজানি এইবিলাক ভৰ্তি হৈ যায় চাগে এইবিলাক পাৰটো দেখিছেনে পাৰ ওলাই আছে এতিয়া বালিবিলাকো ওলাই আছে পানী হ'লেতো বহুত পানীয়ে হয় বাৰিষা কালত এতিয়া দেখিছে কিমান ধুনীয়া লাগিছে দেখিবলৈ বহুত মানুহে ৰৈ ৰৈ চাই যায় ইয়াত নামি দেখিছেনে এইফালে অকণমান দেখাই দিছোঁ এইফালে হয় আপোনালোকক দেখুৱাই দিছোঁ এইফালে চাওক অকল মাছ মাৰি আছে ইয়াতে মাছ মাৰিয়াই দেখিছে নাই জাল বাই আছে একদম পুৰা নদীখনৰ পাৰত থিয় হৈ মনটো সঁচাকৈয়ে খুব ধুনীয়া লাগিলে বিশেষকৈ এই কাষত থকা সেউজীয়া সেউজীয়াবোৰে মনটো কিবা এটা ঠাণ্ডা অনুভূতি দিলে এনেকৈতো ৰৈ থাকিলেও নহ'ব ঘৰলৈ যাবগৈ লাগিব আৰু মোৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ আপোনালোকক আন এটা ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বাই বাই আজিলৈ